নমস্কাৰ বন্ধুসকল, আৰু এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আজি মানে মই পুখুৰীত বোলে মাছ মাৰি আছে, এতিয়া চাবলৈ গৈ আছোঁ। আৰু এইফালে চাইছোঁ বইনীয়ে মানে জাল চাই আহি মানে বিলতে গা ধুই আছে, বিলত পানী কম। আৰু এইফালে ভাইটিয়ে যে ঘৰ বনাইছিলে এতিয়া হৈছেনে টিংটো মানে 2 চালি লগাই থৈ দিলোঁ। এতিয়া মাত্ৰ বাৰাণ্ডা টিংখিনি লগাব আছে, আৰু সম্পূৰ্ণ হ'লে আপোনালোকক দেখুৱাম। ভিডিঅ'টো নেক্সট ভিডিঅ'ত চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো। আৰু এইফালে চাওক পুখুৰীত মাছ মাৰি আছে দেখিছেনে। এইয়া এইটো নতুন পানী মানে পুখুৰী, আৰু আমাৰ এইটো পুখুৰীত মানে চবতকৈ হাইষ্ট মাছ থাকে। মানে প্ৰথম পানীটো সোমালে এইফালে মানে সোমাই যায় প্ৰথম, আৰু ওলাওঁতে মানে এইটো লাজ হৈ যায়। চব মাছ ইয়াতে থাকি যায়, আৰু ইয়াৰ চাই মাছ চোৱা দৰ্শক মাছ মাৰা চাই আছে সিহঁতে। অকল পুখুৰীৰ জালটোহে দেখাইছে। এইফালে আছে মানুহটো, ইয়ে দেখিছেনে। ইয়া কমলিৰ তলত সোমাই এনে পূৰা জোকাৰি দি আছে, মানে ভিতৰত মাছ থকাবিলাক মানে খেদি দি আছে ভেনীয়ে। আৰু এইফালে যথেষ্ট মানে জালটো সোমালেগৈ, মেটেকাটো বেছি নাই অলপহে। মানে ইয়াত কমলিৰ তলত যে জোকাৰি দি আছে, ভিতৰত থকা মাছখিনি মানে ওলাই আহে, ওলাই আহিলে মানে জালত সোমাই। আৰু এনেই মেটেকাত বহুত কমে থাকে। আৰু এইফালে চাওক মানুহ মানে চব চাই আছে, আৰু তলততো মানুহ আছে। আৰু এইয়া ওপৰৰ পৰাই চাই আছে দেখিছেনে। আৰু মানে এইটো পুখুৰীত মাছ মৰা জুতি এইবিলাক যি ধুনীয়া ধুনীয়া মাছ পায়। আৰু আজি ব্লগটো ইমানতে, নেক্সট ব্লগ অলপ কম। বাই বাই।